ভুলিয়াই গেছিল মোটামুটি এইবাৰ নৰেন্দ্ৰ মোদীৰ যে আজি নেতৃত্বত এইবাৰ যে হৰ ঘৰ তিৰংগা এই কাৰ্যসূচী লোৱাৰ কাৰণে মই বহুত বহুত ধন্যবাদ দিছোঁ আমিও এতিয়া জাগ্ৰত হ'ব পাৰিছোঁ আৰু আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত সংগঠনৰ তৰফৰ পৰা বিজেপি পাৰ্টিৰ তৰফৰ পৰা সকলো ঘৰে ঘৰে গৈ পেলাই ইয়াত মানে এৱাৰনেছ কৰা হৈছে সেই মানে 9 তাৰিখৰ পৰা আমি এৱাৰনেছ কৰি আছোঁ আজি সকলো ঘৰে ঘৰে পতাকা উত্তোলন কৰা হৈছে সেই মৰ্মে ময়ো আজি নিজৰ ঘৰত আগত প্ৰথমে উত্তোলন কৰি পেলাই মই পাৰ্টি অফিচতো কৰিম ইয়াৰ কাৰণে সকলো ৰাইজকো মই অনুৰোধ জনাইছোঁ ধন্যবাদ দিছোঁ জনে মানে অলৰেডি মানে নেশ্যনেল ফ্লেগটো লগোৱা হৈছে এইখিনি কি মেছেজ দিব মেছেজ মানে আমি এইখিনি যে যেহেতু ভাৰত স্বাধীনতা আজি ৭৫তম হৈছে আৰু সকলোৰে গৌৰৱপ্ৰিয় আমাৰ এই ভাৰত যে স্বাধীনতা হৈছিল এসময় ব্ৰিটিছৰ আণ্ডাৰত আছিল এই স্বাধীনতা দিৱসটো আমি উপলব্ধি কৰিব লাগিব আৰু এক ভাৰতীয় হিচাপে আমি সকলো একগোট হৈ দেশৰ কাৰণে আমি কাম কৰি যাব লাগিব আৰু দেশ তেতিয়াহে উন্নতি হ'ব যেতিয়া নেকি বিভিন্ন জাতি জনগোষ্ঠী একগোট হৈ আমি এক ভাৰতীয় হিচাপে আত্মগৌৰৱ কৰিব পাৰোঁ ইয়াৰ কাৰণে মই সকলো ৰাইজক ধৰ্ম নিৰপেক্ষে বিভিন্ন জাতি ধৰ্ম সকলো ৰাইজক মই অনুৰোধ জনাব বিচাৰোঁ যাতে আমি ভাৰত স্বাধীনতাৰ উপলব্ধি মৰ্মে বা আজি ৭৫তম ভাৰত স্বাধীনতাৰ দিনত যে আমাৰ নৰেন্দ্ৰ মোদী আমাৰ প্ৰধানমন্ত্ৰী যে অনুৰোধ জনোৱা হিচাপে সকলো ৰাইজকে মই নিজৰ নিজৰ ঘৰত জাতীয় পতাকা উত্তোলন কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ गोजोनथाव खौरां आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ टेक बुस्टाराव प्रोफेशनेल जार्नालिस्ट आरो टेक्निकेल कर्सफोरखौ होनाय जायो 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा साहस आरो गोहोबो होगोन सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन